हेलो एवरीवन या देखिसे गाखिर ससটো একেবাৰে মই গলাই পেলালো हेलो एवरीवन या देखिसे ने কি হল তো সবচেয়ে গাখি গৰম হতে গুটে সৰুটোৱে পোৱা গল আৰু এতিয়া মই এটো এটা ট্ৰিক গম পাইছো সেই ট্ৰিক মই ব্যৱহাৰ কৰিম চাম কিমানখিনি সাফা হয় তো আপোনালোকে চাই দিবছে ইমান বেয়াকৈ পুৰা গল নহয় আহক চাই লওঁ মই যিটো ট্ৰিক ব্যৱহাৰ কৰোঁ কিমানখিনি সাফা কৰিব পাৰোঁ নে নোৱাৰোঁ লেটস গো আপোনাৰ সসপেনটো যিমানখিনিলৈকে জ্বলিছে সিমানখিনি ওপৰলৈকে অলপ পানী দিব তাৰ পিছত দিব সাৰ্ফ আৰু তাৰ পিছত দিব আপুনি সোডা আৰু পাৰিলে ইনো দি দিব পাৰে মই নাই গতিকে নিদিলো চাওঁ হৈছেনে নাই উতলি আহি আছে আৰু এনেদৰে আপুনি কমে আধা ঘণ্টামান উতলাই থাকিব লাগিব আৰু উতলাই থাকোঁতে দেখিছেনে চামনিবোৰ এৰি আহে অলপ অলপ কৰি বাকি উতল আহাৰ পিছত আপুনি ৰাখি দিব লাগিব ঠাণ্ডা হোৱালৈকে ইয়া দেখিছে কিমান সুন্দৰকৈ তলৰ চামনিবোৰ লাহে লাহে নৰম অংশবোৰ এৰি আহিব লাগিছে আৰু খুবেই সহজ আৰু খুবেই এটা ভাল প্ৰক্ৰিয়া মই চালোঁ ইউটিউবৰ পৰা চাই এতিয়া মই হ'ব দিছোঁ ঠাণ্ডা মই কিন্তু গোটেই ৰাতি ৰাখি দিলোঁ সময় নাপালোঁ আজি ৰাতিপুৱাই দেখিছেনে মই যেতিয়া মানে ধুবৰ কাৰণে ওলাইছোঁ তলৰ চামনিটো অলপ ডাঠ হৈ আছে কিন্তু ইমানে ভাল লাগিলে যেতিয়া মই এখন চামুচেদি এৰাব ল'লোঁ সকলোবোৰ খুব সুন্দৰভাৱে এৰি গ'লগৈ তো সেয়েহে এই চাওক চামুচেদি মই এৰাইছোঁ একদম সুন্দৰভাৱে এৰি গৈছে চামুচখনেদি গতিকে খুব সহজ ট্ৰিক যদি পাৰে গাখীৰ জ্বলি গ'লে একো টেনশ্যন নল'ব এনেদৰে সুন্দৰকৈ পৰিষ্কাৰ কৰি ল'ব পাৰিব সেইবুলি আকৌ গাখীৰখিনি জ্বলাই নিদিব সদায় দিনে চৰু কাৰণ খুবেই বেয়া লাগে এটা চৰু যেতিয়া জ্বলি যায় ভাবোঁ যে কেতিয়া কেনেকৈ ধুম কি কৰিম এয়া দেখিছে কিমানবোৰ অতি সহজে এৰি গৈছে তো ভিডিঅ' বনাব মোৰ বৰ বেছি টাইম নাছিলে গতিকে আপোনালোকৰ আগত জল্দি কৰি দেখাই দিছোঁ আশা কৰোঁ আপোনালোকে চাই ভিডিঅ'টো কিবা এটা উপকৃত হৈছে মইতো হৈছোঁ আপোনালোকেও হ'ব গতিকে সাৱধান কেতিয়াও গাখীৰ নজ্বলাব বাৰু পৰাপক্ষত আৰু জ্বলালে এইবোৰ ট্ৰিক আপোনালোকে চাই ল'ব আৰু খুব সহজে চাফা কৰিব পাৰিব তো আজিলৈ ইমানতে ৰাখিছোঁ মই বাই বাই আকৌ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ আগলৈ নিশ্চয় আহিয়ে থাকিম আপোনালোকে বেয়া নাপালে হয় ঠিক আছে ফাইনেল লুক দেখিছে মোৰ চৰুটো ইমান নতুন নহয় যেহেতু এনেকৈ থাকিব আৰু বহুত পুৰণি চৰু আপোনালোকে দেখিছে কম মেহনতত কিমান চাফা হ'ব